আমাৰ এই দলংখন যি কোনোবা ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে। এই দলংখন আমাৰ বহুত গুৰুত্বপূৰ্ণ। দুখন গাঁৱৰ আমাৰ কলবাৰী আৰু লাভদাংগুৰি গাঁৱৰ সংযোগী ৰাস্তা হয়। এইখন গাঁৱৰ পৰা দুখন গাঁৱৰে দুয়োপাৰে খেতিপথাৰ আছে। আমি বৰ্তমান ধান পকি আহিছে, ধান চপোৱা সময় হৈছে। যদি এই দলংখন নাথাকে আমি ধান চপোৱাত বহুত অসুবিধাৰ সন্মুখীন হ'ম। সেয়েহে চৰকাৰৰ ফালৰ পৰা আমি আশা কৰোঁ এই দলংখনক কিছু সুবিধা কৰি দিয়াৰ বাবে। লগতে অলপ আগতে আহি গ'ল প্ৰশাসন বিভাগৰ পৰা SDPO ছাৰ আহিছিল, OC ছাৰ আহিছিল। তেওঁলোকে তদন্ত কৰি গ'ল, এই দলংখন চাই চিতি গ'ল। আশা কৰোঁ তেওঁলোকেও কিছু তদন্ত কৰি কোনে কি অপৰাধী এইবিলাক কিছু ধৰাৰ ব্যৱস্থা কৰিব। আৰু যিমান পাৰোঁ গাঁওবাসী আমি যিখিনি আমিও তদন্ত কৰি কিছু উপায় থাকিলে সুবিধা কৰাত সহায় কৰিম।